হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আপোনালোকৰ দোৱা আশীৰ্বাদত মোৰো ভালেই। আৰু আজি মোৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আকৌ আজি মাৰ ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, যিহেতু মই মাৰ ঘৰতে আছোঁ, যোৱা নাই। তো ঠিক আছে, ভিডিঅ'টো মই আৰম্ভ কৰি দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু মই যে মেকআপ কৰি আছোঁ দেখিছে, তাৰমানে আজি এফালে যোৱা কথা আছিলে, মানুহজনে নিবলৈ আহিলে, মানে অহাটোতো আহিলে, কিন্তু য'ত যাম ভাবিছিলোঁ, আজি যিহেতু বন্ধ, তো সেইকাৰণে বন্ধ হৈ আছে কাৰণে যোৱাটো কেঞ্চেল হ'ল। কিন্তু তেওঁ আহিলে বাৰু, এতিয়া পাছফালে আছে, ৰ'ব দেখাই আছোঁ আপোনালোকক। যিহেতু মোক নিবলৈ আহিলেহেঁতেন, তাৰমানে আমি সোণাৰীলৈ যোৱা কথা আছিলে বিশেষ কাম এটাত, কাইলৈহে যাব লাগিব। আজি যিহেতু বন্ধ আছে, তো সেইকাৰণে যোৱা নহ'লে। আৰু মই এনেই ওলালোঁ, কাপোৰ কানিও পিন্ধিলোঁ, সেইখিনি আৰু নহ'ব বুলি কোৱা দেখি আৰু তাৰপিছতে খুলি থৈ দিলোঁ, কিন্তু মেকআপটো গুচোৱাই নাই বাৰু। এয়া বাইক আহি ৰখিলে, মানুহজন এতিয়া পাছফালে আছে। আৰু ৰাতিপুৱাই আকৌ আজি এটা এক্সিডেণ্ট হ'ল, যোৱাকালি এটা হৈছিলে, আকৌ আজি এটা হ'ল। মই ওচৰলৈ যোৱা নাই বাৰু। ভিডিঅ'টো যে অকণমান দেখালোঁ, মানে কি হ'ল, ঘপককৈ মানুহজন আহিলে দেই, মানে বাইক লৈ আহিছিলে। কি হ'ল জানো, তেওঁ মানে ৰাস্তাৰ মাজতে চুঁচৰি মেলি পৰিলে, কিন্তু গোটেই হাত চাত চেলালে। মই ওচৰলৈ নগ'লোৱে, মানে বহুত মানুহ ভিৰ হৈ গ'ল, তো মই নগ'লোঁ। দূৰৰ পৰা এনেই অকণমান ভিডিঅ' কৰিছিলোঁ। তেওঁক এতিয়া লৈ গৈছে মেডিকেলত, আমাৰ ইয়াৰে মানুহে মানে গাড়ী দি পিনি লৈ গৈছে। বাইকখন বাৰু একো হোৱা নাই, কিন্তু মানুহজনে দুখ পাইছে, মানে কাপোৰবিলাকো ফাটি গৈছে। যিহেতু পকা ৰাস্তা ন, পকা ৰাস্তাত চুঁচৰা খালে কেনেকুৱা হ'ব আৰু। তো তেওঁ মানে গোটেই হাত চাত ৰঙা মাংস ওলাই গৈছে, মানে গোটেইখন চেলাইছে, বখলিয়াইছে, একদম ৰাস্তাৰ মাজতে পৰি গ'ল। আমাৰ ঘৰৰ পৰা এটা ঘৰ এৰিয়ে মানে ইটো দাইহঁতৰ ঘৰৰ পদূলিতে হৈছে, মানে সেইটো ৰাস্তাৰ মাজত হ'ল আৰু তেওঁলোকৰ পদূলিতে মানে আনি পিনি মানুহজনক ৰখালে। কি হয় নাজানো, আমাৰ ইয়াত বহুত বেছি এক্সিডেণ্ট। কালিও মই কৈছিলোঁ আপোনালোকক, ভাইটি তিনিজন আহিছিল উঠি, সিহঁতৰ এক্সিডেণ্ট হ'ল। তো মানে কিমান এক্সিডেণ্ট হয় হিচাপ নাই। আমাৰ ইয়াততো ডাঙৰ গছজোপাই আজি অলপ দিনৰ আগত চাহপাতৰ গাড়ী পৰি ভাগিলে। তো মানে কি হয়, টাৰ্ণিং হয়, মানুহে মানে স্পীডো আহে, কিন্তু কাটিব নোৱাৰে, যিহেতু আমাৰ টাৰ্ণিংটো অলপ এঢলীয়া টাইপৰ। মানে আমাৰ এতিয়া মাটি ভৰাই ভৰাই ভেটিটো ওখ কৰিলে কাৰণে, নহ'লে আগতে আমি মানে ইয়াত থাকোঁ যে, আলিটো চালে মানে আমি কিবা পাহাৰত থকা নিচিনা লাগে মানে। তো তেনেকুৱা হয় আৰু। তো আৰু স্পীড ব্ৰেকাৰ নাই বিশেষকৈ, সেয়াও এটা প্ৰব্লেম। দিবলৈ বহুতখিনি কমপ্লেইন কৰিছে, কিন্তু কি কাৰণে দিব পৰা নাই, কাৰণ টাৰ্ণিংটো অলপ বেকাও হয় বোলে। আমাৰ ৰাস্তা পোন কৰিবলৈও তেনেকৈ নোৱাৰিব মানে। তো নাজানো আৰু, খালি মানুহবিলাকে স্পীড আহে, কেতিয়াবা এনেকুৱা হয় কিছুমানে অকণমান ড্ৰিংকছ কৰিও আহে। তো টাৰ্ণিং বুলি মানে ধৰিব নোৱাৰে, পোন ৰাস্তা বুলি ভাবি তেওঁলোকে গুচি যায়, কিন্তু লাষ্টত গৈ থৈ পৰিবলৈহে হয়। প্ৰায় এইকেইদিন ঠাণ্ডা দিন হোৱাৰ পৰা ৰাতিপুৱা বেছি হৈছে এক্সিডেণ্টটো। যোৱাকালি এটা হ'ল, আজিও এতিয়া এজন মানে মানুহ, আৰু মানুহজন অলপ আদহি, মানে ইমান ডেকাও নহয় আৰু, মানে ধৰি লওক ইমান বয়সীয়াও নহয়। তো দুখ পাইছে, তেওঁ এতিয়া লৈ গৈছে তেওঁক ডক্তৰ, আমাৰ ইয়াতে ডক্তৰ আছে যে, ডক্তৰৰ ওচৰলৈ লৈ গৈছে আৰু গাড়ী দি পিনি। তো ভাল পাওক আৰু সোনকালে, যিহেতু ঠাণ্ডাও দিন, ক'ৰ পৰা আহিছে কি হৈছে এইখিনি ইমান গমেই নাপালোঁ, যিহেতু মই ওচৰলৈ নগ'লোঁ। আৰু আপোনালোকক এনেই অকণমান ভিডিঅ'টোৱে মই দেখালোঁ। বেয়াও লাগে, মানুহবিলাক আহে ক'ৰবাৰ পৰা ক'ৰবালৈ যাবলৈ, কিন্তু এনেকুৱা এটা হৈ যায় বাটতে। মানে কি কৰিব আৰু, উপায় নাই। কিবা মানে এইটো আৰু, মানে তেওঁ চাগে সেই দিনটোৱেই বেয়া আছিলে বুলিয়ে ক'ব লাগিব আৰু। ইফালে চাই বনাই ৰহি এজনক এয়া খাব দিছোঁ, ঘৰত খাই নাহিলে বোলে, আহিয়ে মোক খাবলৈ দিবলৈ কৈছে। কি আছে দে কৈছে। এতিয়া এয়া ৰুটি বনাই দিছোঁ খাবৰ কাৰণে। আৰু এতিয়া মানে আগফালে আহিলোঁ, মানে চিঞৰ বাখৰ শুনি আগফালে আহিলোঁ, আৰু এওঁলোকে কিবা পদযাত্ৰা কৰিছে। সেয়ে বোলো অকণমান ভিডিঅ'ও কৰি থওঁ। গোটেই মানে গাঁৱৰ মানুহ আহিছে, আৰু এখিনি আগত গ'লেই সেয়া দেখিছে আপোনালোকে, বহুতখিনি গ'ল, আৰু এতিয়া ৰাস্তাও জাম হৈ গৈছে। তো অকণমান ভিডিঅ' কৰি থলোঁ। তেওঁলোকে মানে তেওঁলোকৰ কিবা ধৰ্মৰ হেৰি কৰি গৈছে, আৰু গান চান বজাই মেলি কৰি গৈছে।
গাড়ীয়ে লাগে বাপৰে বহুত গাড়ীখিনি পাছতহে আহিছে মানে অঁ হেৰি অঁ এই মানে জাম হৈ গ'লগৈ আৰু ক'লৈকে গৈ যাব জানো আৰু এইফালে মায়ে বৰা চাউল তিয়াইছিলে মানে পিঠাগুড়ি খুন্দিবৰ কাৰণে যিহেতু আমাৰ ঘৰত ঢেঁকী আছে আজি আপোনালোকক ঢেঁকীও দেখাম আৰু এইফালে মানুহজন ভয় কৰিছে চাব দেই ভয় কৰি খুন্দিছে আৰু মানে ঢেঁকী দি পোৱা নাই লগাই দিছোঁ আজি ঢেঁকী দিবৰ কাৰণে আৰু এইফালে মই দিছোঁ এওঁ ভিডিঅ' কৰিলে মায়ে চালিছে তিনিওটাই লাগি ভাগি দিছোঁ আৰু এইফালে মানুহজনে এতিয়া বোলে ৰৌদৈ খায় ৰৌদৈ কাটিলে মই আকৌ ভিডিঅ' কৰিছোঁ এওঁ আকৌ ফটো মাৰিছে বুলি প'ষ্ট দি দিছে দেখাইছে আপোনালোকক পিঠাগুড়ি খুন্দাৰ মাজতে এতিয়া ৰৌদৈ খাবলৈ লৈছোঁ আকৌ লাগি গ'লোঁ এতিয়া পিঠাগুড়ি চালিবৰ কাৰণে মায়ে আবাক মানে ভাত দিব গ'ল তো সেইটো কাৰণে সেইডাল লগাই লৈছোঁ আৰু ভালদৰে বোলো এইখিনি চালি লওঁ আকৌ এতিয়া দিছে মই অকণমান আৰু মই মানে বহুত বেছিকৈও এনেকৈ বৰাব নাজানো অলপমান লাহে লাহে আৰু অকণমান দূৰৰ পৰাই বৰাই দিওঁ আৰু বহুত বেছি এক্সপিৰিয়েঞ্চ নাই আগতে অকণমান বেছি আছিলে যদি এতিয়া মানে কিমান বছৰে হ'ল আৰু ঢেঁকী নিদিয়ে বিয়া হোৱাৰ আগতেই মানে ঢেঁকীটো বেয়া হৈ গৈছিলে তাৰপাছতে এতিয়া আকৌ নতুনকৈ পাতিলে আৰু ধৰি লওক হেৰি কৰি মেলি ঠিক ঠাক কৰি তো তেতিয়াৰ পৰা মানে দিয়াই নাই আগতে দিয়া হৈছিলে বাৰু অলপ মানে ধৰি লওক স্কুল পঢ়ি থাকোঁতে তেতিয়া অকণমান পাৰিছিলোঁ আৰু হ'লগৈ আৰু পিঠাগুড়িখিনি এতিয়া গধূলি হ'ল জুই জ্বলাইছোঁ এয়া বোলো ইয়াতে বহি আৰু ভিডিঅ'টো সামৰণি মাৰোঁ চাহ তাহ অকণমান খাওঁ আৰু ভিডিঅ'টো বহুত দীঘল হৈ আছে ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি